হে গাইজ, কি খবৰ সকলোৰে? হয়তো সকলোৰে ভালেই আৰু ময়ো ভাল বেয়াৰ মাজতে আজি আহিছোঁ পবিত্ৰ স্থান এখনলৈ। ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াওঁ, কাৰণ সকলোৱে হয়তো দেখা নাই আৰু ময়ো ছেকেণ্ড টাইম বাৰু ভগৱানৰ কৃপাত মই দুবাৰকৈ যাবলৈ পালোঁ, সেইবাবে আপোনালোকলৈ এবাৰ আগবঢ়ালোঁ। আৰু এইখন ঠাইলৈ আহি ইমানেই ভাল লাগে। হয়তো সকলোৱে আহিছে, তথাপিতো মই এবাৰ ভিডিঅ' কৰি দেখাই দিছোঁ। ফাৰ্ষ্ট টাইম আহোঁতে ভিডিঅ' কৰিব নহ'লে, এইবাৰ ছেকেণ্ড টাইম আহোঁতে ভাবিলোঁ সকলোকে এবাৰ ভিডিঅ' কৰি দেখাই দিওঁ, কাৰণ এইবাৰ আপোনালোকে যিহেতু মোৰ ফেমিলি মেম্বাৰ্ছৰ দৰে হৈছে, গতিকে মই বহুত দিন ভিডিঅ' ব্লগ দিব পৰা নাই। আজি ভাবিলোঁ এটা ব্লগ দি দেখাই দিওঁ। গতিকে আজি আহিছোঁ শ্ৰী শ্ৰী মহালয়া স্নানঘাট মন্দিৰলৈ। ভাবিলোঁ এবাৰ দেখাই দিওঁ। আৰু এইখন মন্দিৰ ইংৰাজীৰ 1993 চনত স্থাপিত হৈছিলে, গতিকে সকলোৱে হয়তো জানেই, তাৰপিছতো মই এবাৰ দেখাই দিছোঁ। আৰু এয়া দেখিব পাইছেনে, ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে নহয়, গতিকে দেখিলেই ভাল লাগে। এয়া মা মন্দিৰ, আৰু ভিতৰলৈ সোমোৱা নাই যিহেতু অকণমান লেট হ'ল আমাৰ যোৱাত, সেইবাবে ভিতৰত গৈ আৰু নেদেখালোঁ, বাহিৰৰ পৰাই দেখাই দিছোঁ। ভাত পানী খাই যিহেতু গৈছোঁ সেইবাবে। আৰু বিশেষভাৱে একো দেখাবলগীয়া আছে বাৰু, নথকা নহয়, কিন্তু ভিতৰলৈ গ'লে বেছি ভাল লাগিলে হয়। আৰু আমি যাওঁতে মন্দিৰ যিহেতু বন্ধ হ'বলৈ হৈছিলেই, সেইবাবে অকণমান দেখাই দিছোঁ। সেইবাবে আপোনালোকে ভিতৰৰ দৃশ্যখিনি দেখিব নোৱাৰিব। ভিতৰৰ কি, যিহেতু মন্দিৰত যোৱা কি মাৰ দৰ্শন কৰা, বাবাৰ দৰ্শন কৰা, গতিকে সেইখিনি দৰ্শন কৰাখিনি দেখিব নোৱাৰিব, কেৱল বাহিৰৰ দৃশ্যখিনিহে দেখিব পাৰিব। গতিকে বলকচোন অলপমান বাহিৰৰ দৃশ্যখিনিকে আপোনালোকক দেখুৱাওঁ। ইয়াৰ মাজতে মই আৰু এটা কথা জনাই দিওঁ, যদি আপোনালোকে ভালকৈ মন্দিৰখন ধুনীয়াকৈ ঘূৰি পকি চাবলৈ বিচাৰে, তেতিয়াহ'লে আপোনালোকে আগবেলা সময়খিনিতে যাব। গতিকে আগবেলা সময়খিনিত গ'লে গোটেইখিনি ধুনীয়াকৈ চাবলৈ পাব। আৰু ইয়াতে যিহেতু ক'বলৈ গ'লে বান্দৰৰ বিখ্যাত, বান্দৰ ইয়াৰ বিখ্যাত, গতিকে যোৱাৰ লগে লগে আপোনালোকে বান্দৰ দৰ্শন কৰিব পাবই। গতিকে সেয়াই মই জনাই দিলোঁ যে আমাৰ নিচিনা ভুল নকৰিব, যে মন্দিৰ বন্ধ হোৱাৰ আমি 10 মিনিট নে 20 মিনিট আগতে আমি গৈ পাইছোঁ। গতিকে 10 মিনিট 20 মিনিটত কিনো আৰু ভিডিঅ' কৰি দেখাম, অকণমান এনেই থুলমূলকৈ অলপমান ভিডিঅ' কৰি দেখাইছোঁ। গতিকে সেয়াই আৰু আপোনালোকে তাকে অলপ উপভোগ কৰক। ঘৰতে বহি অকণমান স্নানঘাট মন্দিৰৰ অকণমান দৰ্শন কৰাই দিলোঁ। জনাবচোন কেনে লাগিছে। আৰু এই আন্ধাৰ হৈছে দেখিছে নহয়, যিহেতু আন্ধাৰ হৈয়ে গৈছে দিনত, ভিতৰৰ গুফা ছিষ্টেম গতিকে সেয়াই, ভিতৰততো এনেকৈ আন্ধাৰ হ'বই। দিনৰ ভাগত হ'লে অলপমান বেছি ভাল লাগে, বাহিৰত অলপ পোহৰ আছেই, কিন্তু ভিতৰৰ ফালে আন্ধাৰ হৈ গৈছে। এয়া হৈছে আমাৰ সেয়া ত্ৰিমূৰ্তি আছিল যে, 3টা বান্দৰৰ ষ্টৰিটো হয়তো সকলোৱে শুনিছেই, সেইবাবে এটা বান্দৰ ইয়াতে আছে আৰু 3টা সেই গছৰ ওপৰত আছে। গতিকে সকলো চাই থাকক, গম পাই থাকিব। আৰু কোনে কোনে গৈছে এটা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। মোৰ যে ইমান ভয় লাগিছিলে নহয়, পিছফালে ইমান বান্দৰ দৌৰি ফুৰিছিলে, মই ভিডিঅ' কৰিব পাহৰিয়ে গৈছিলোঁ। আৰু এয়া 2টা বাঘ, এয়া বান্দৰ দেখি পেলাই ভিডিঅ' কৰিবই নোৱাৰে, ইমানেই দিগদাৰ কৰিছে বান্দৰবিলাকে। কিন্তু বান্দৰবিলাকে একোৱেই নকৰে, খালি পিছে দৌৰি ফুৰিব। আৰু এয়া আমাৰ মায়ে ফটো উঠিবলৈ ইমান উৎপাত নোহোৱা কৰিছে, মায়ে ফটো মাৰ চিঞৰি আছে। মই বান্দৰ দেখি পেলাই বান্দৰৰ ভয়ত পলাই ফুৰিছোঁ। আৰু সকলোৱে ভয় নকৰে বাৰু, কিন্তু মোৰ বান্দৰ দেখিলে খুবেই ভয় লাগে, সেইবাবে অলপ ভিডিঅ' কৰিলোঁ। আৰু এইজোপা গছ যে ইমানেই প্ৰকাণ্ড দেখিলে ক'ব, ভিডিঅ'ত সৰু লাগিছে কিন্তু দেখাত বহুত ডাঙৰ। আৰু সেয়া 3টা বান্দৰ যে মই কৈছিলোঁ যে ত্ৰিমূৰ্তি, সেই ষ্টৰিটো সেয়া। আৰু এইখন ব্ৰহ্মা মন্দিৰৰ সেই হাঁহ চৰা দেখিছেই। আৰু সেয়া জাহাজখন, এয়া যে বনাইছে, ইয়াৰ কিছু ষ্টৰি আছে, হয়তো সকলোৱে জানে, হয়তো সকলোৱে নাজানে। গতিকে সেয়াই ষ্টৰিসমূহ ময়ো ভালকৈ নাজানো, যদি জানো হয়তো সকলোকে জনাব পাৰিম। আৰু যদি নেক্সট টাইম যোৱা হয় আৰু এবাৰ ভগৱানৰ কৃপাত, গতিকে সকলোবিলাক ডিটেইলছত মই জনাবলৈ বিচাৰিম। আৰু এয়া সিহঁতে ভাবিছে ভিতৰলৈ যাম, কিন্তু মন্দিৰ ক্ল'জ হৈ গৈছে, গতিকে মাতি আছে, এইফালৰ পৰা বেল বজাই আছে, সেইবাবে অকণমান দেখাই দিলোঁ। আৰু এইজনা হৈছে নাগ, আৰু নাগ দেৱতা মনসা মন্দিৰৰ ইয়াৰ সাপডালৰ ভিতৰ দি সোমাই বাহিৰতে ওলাই আহিব পাৰি। সেই বহুত ধুনীয়া কৈছোঁ ন, চাবলগীয়া বস্তু আৰু মই কৈছোঁ। আৰু এয়া হৈছে
আমাৰ চিনি পায় নহয়। আৰু এইজোপা গছত এনেকৈ সকলোৱে নিজৰ মনৰ আশা মনৰ কামনা পূৰণ কৰিবলৈ কাৰণে যায় আৰু এনেকৈ গছডালত এনেকৈ বান্ধি বান্ধি থৈ আহে। আৰু সেয়া কাছ, ইয়াৰ ভিতৰতে সোমাব পাৰি, মুখৰ ভিতৰতে সোমাব পাৰি। সেয়াই আৰু বহুত ধুনীয়া জেগা আৰু চাবলগীয়া জেগা, বহুত ধুনীয়া ধুনীয়া দৃশ্য আছে। আপোনালোকে হাতত অলপমান সময় লৈ আহিলেহে গোটেইখন মন্দিৰ ধুনীয়াকৈ চাব পাৰিব। মই ফাৰ্ষ্ট টাইম আহোঁতে ধুনীয়াকৈ চাই গৈছোঁ বাৰু, নোচোৱা নহয়। আৰু এইবাৰহে অকণমান টাইম কম থাকিলে হাতত, সেইবাবে অকণমান দেখালোঁ। গতিকে এয়াই দেখাই কিনে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই, টাটা, টেক কেয়াৰ আৰু জয় আই অসম গাইজ।